ওয়েলকাম 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 বন্ধুসকল। আজি আমি আহি আছোঁ আমাৰ মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ঙৰ চনকালৈ বুলি। উন্নত চনকাখনিৰ লগত কিছু সময় কটাম আহাচোন। এইখন হৈছে মায়ঙৰ এখন নৱনিৰ্মিত ৰিজৰ্টখনৰ নাম হ'ল বিচ ফায়াৰ। আহাচোন ৰিজৰ্টখনৰ ভিতৰৰ পৰিৱেশটো এবাৰ চাওঁগৈ। দেখিছানে বন্ধুসকল, কিমান সুন্দৰকৈ ইয়াত চাংঘৰবোৰ বনোৱা আছে। আহাচোন এই চাংঘৰটোৰ ওপৰলৈ এবাৰ উঠি চাওঁ। ইয়াত কোনোবা শুইছিল চাগে ৰাতি। ৱাও, কি সুন্দৰ পৰিৱেশ। ৰিজৰ্টখনৰ পৰিৱেশটো দেখিছানে? সঁচাকৈ মনোমোহা নহয়নে বাৰু? এইখন হৈছে কেণ্টিন। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই সুন্দৰ ৰিজৰ্টখনিত আপুনি খুব কম খৰচতে বিভিন্ন ধৰণৰ খাদ্যৰ জুতি ল'ব পাৰিব। লগতে এই ৰিজৰ্টখনিত ৰাতি থকাৰো সুবিধা উপলব্ধ বুলি ৰিজৰ্টখনৰ কৰ্তৃপক্ষই আমাক জনাইছিল। ইয়াত ৰাতি ইয়াত থকাৰো ব্যৱস্থা আছে। আচ্ছা, মই ভিতৰত দেখুৱাইছোঁ। এয়া সুন্দৰ বিচনা, সুন্দৰ বিচনা, এইফালে সুন্দৰ বিচনা, দুখনকৈ বিচনা আছে। এইখন এখন নৱনিৰ্মিত ৰিজৰ্ট। আহাচোন ভিতৰলৈ এবাৰ সোমাই যাওঁ। ভিতৰৰ পৰিৱেশটো দেখিছানে বন্ধুসকল? কিমান সুন্দৰকৈ গ্ৰাহকৰ মন মোহিব পৰাকৈ কি সুন্দৰকৈ ৰিজৰ্টখন সজাইছে। ৰিজৰ্টখনৰ বাহিৰত এইবোৰ হৈছে জিৰণি ঘৰ। দেখিছেনে বন্ধুসকল, কি সুন্দৰকৈ জিৰণি ঘৰবোৰ সাজি উলিয়াইছে। এয়া হৈছে ব্ৰহ্মপুত্ৰৰ কাষৰ বালিচাপৰি, য'ত মানুহবোৰে পিকনিক খাবলৈ আহে। বন্ধু অচিনে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত তাজা তাজা হাৱা লৈ দেখিছানে বন্ধুসকল কি কৰি আছিলে? সৰু পানী চুই আহিছে। বালিৰ ধুমুহা, চনকাত আহি বালিৰ ধুমুহাৰ মাজত ফচিলোঁ। এয়া দেখিছে ৰাইজ, বালিৰ ধুমুহা, চনকাৰ বালিৰ ধুমুহা। বাছ আগলৈ চাওক, বালিৰ ধুমুহা শেষ, গোটেই অৱস্থা নাই। কি বতাহ, কি বালিৰ ধুমুহা, একো ধৰিব নোৱাৰি। বালিৰ ধুমুহাৰ মাজে মাজে এতিয়া ঘৰলৈ বুলি দেই বন্ধুসকল। দুয়ো বন্ধুৱে এটা সুন্দৰ দিন মায়ঙৰ চনকাত ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত কটাই এতিয়া ঘৰলৈ উভতিছোঁ। বাই 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 বাই।